নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এডমিশন প্ৰসেস ইয়াৰ আন্ডাৰত তোমালোকৰ কি কি কোৰ্স আছে ফিউচাৰ যাইকেনে ইয়াতে পঢ়িলে তোমালোকে কেনেকুৱা ধৰণৰ জব পাবা এই গুটেইখিনি ডিটেইলছ আৰু এই ভিডিঅ'টো মোক ভিউৱাৰ্স দুজন মানে বনাব দিছিলে সো প্ৰথমে তোমালোকক থ্যাংক ইউ তো ফাৰ্স্ট কথা হল তোমালোকে ইয়াতে এডমিশন লবৰ কাৰণে তোমাক 12ত সায়েন্স ষ্ট্ৰীম থাকিব লাগিব আৰু পিসিবিত মাস্ট বি পাস কৰিব লাগিব প্ৰ্যাকটিক্যাল প্লাস থিওৰি দুয়োটাতে লগতে তুমি যদি জেনাৰেল কাষ্টৰ পৰা বিলং কৰা তেনেহলে তোমাৰ এন্ট্ৰেন্সৰ কাৰণে মিনিমাম 50% এটা থাকিব লাগিব 12ত আকৌ তুমি যদি আদাৰ কাষ্টৰ পৰা বিলং কৰা তেনেহলে তোমাৰ 40+ থাকিব লাগিব এন্ট্ৰেন্সৰ কাৰণে এখানে আছিল বেসিক ইনফরমেশন ইয়াত তোমালোকে এডমিশন লবৰ কাৰণে সিইটি মানে কমন এন্ট্ৰেন্স টেষ্ট দিব লাগিব যত তোমালোকৰ মাৰ্ক থাকিব 160 ইয়াৰে ফিজিক্সৰ পৰা 40 মানে প্ৰতিটো পাৰ্টৰ পৰা 40 গৈ আহিব ফিজিক্স কেমিষ্ট্ৰি আৰু বটানী প্লাস জুলজি প্ৰতিটো পাৰ্টৰ পৰা 40 গৈ 160 হ'ব আকৌ ইয়াতে নিগেটিভ মাৰ্কো আছে যেহেতু আমাৰ কোৱেশ্চন এমসিকিউ হয় তোমালোকৰ এটা ভুল গলে 0.25 মাৰ্ক মাইনাস হ'ব আৰু যদি মানে 4টা যদি ভুল যায় তেনেহলে তোমালোকৰ এক মার্ক এটা কাটা যাব ইয়াতে তোমালোকে সময় পাবা 2 ঘন্টা টোটাল কোৱেশ্চন 150টা বা 160টা থাকিব এনসার যদি মই সময়টো কও তেনেহলে ইয়াৰ ফর্ম ফিল আপ স্টার্ট হয় মে জুন মানত আৰু এন্ট্রেন্স হয় জুলাই মাহত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আন্ডাৰত টোটাল 18টা আন্ডাৰ গ্ৰেজুৱেট কোৰ্স আছে আৰু হেকেটা হৈছে এগ্ৰিকালচাৰেল বায়োটেকনলজি এগ্ৰিকালচাৰেল ইকনমিক্স এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰেল মেটাৰলজি এগ্ৰিকালচাৰেল ষ্টেটিষ্টিক্স এগ্ৰনমি এনিমেল হাজবেণ্ড্ৰি এণ্ড ডেয়াৰিং বায়োকেমিষ্ট্ৰি প্লেন্ট ফিজিঅলজি এনাটমলজি এগ্ৰিকালচাৰ extension education horticulture nematology genetics and planet breeding planet pathology sericulture soil science tea husbandry and technology এই 18টা তোমালোকে আন্ডাৰ গ্ৰেজুৱেট কোৰ্স পাবা তাৰে ভিতৰত তোমালোকৰ যদি কোৰ্স কেটাৰ বিষয়ে জানিবৰ মন আছে কবা তেনেহলে মই হেকেটাও মানে ডিটেইলছত এটা ভিডিও বনাম এটা কেটামান ইম্পৰ্টেন্ট কথা মন কৰিবা চাবা দে তোমালোকে ফৰ্ম ফিল আপৰ সময়ত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবসাইটত গৈ কেনে ফৰ্ম ফিল আপ কৰিব পাৰা তাতে তোমালোকে ফৰ্মখন ফিল আপ কৰোতে নহয় ভালকে মন দি কেনে পঢ়ি লবা একবাৰ কাৰণ কিয় তোমাৰ কি হ'ব যদি কিবা কাৰণত ভুল হয় তেনেহলে ফৰ্ম ফিল আপ কৰাৰ পিছত সেকেন্ড টাইম তোমালোকে মানে ঠিক কৰাৰ কাৰণে চান্স কম কই পাবা বা পালেও মানে তোমালোকে বহুতখিনি অফিচিয়েলি ইফালে যোৱা বহুত প্ৰসেস কৰিব লাগিব হেকাৰণে তুমি প্ৰথমে বহুত ধ্যান দি কেনে পঢ়িবা আৰু তাৰ পিছত তোমাৰ যিখিনি পাৰ্সোনেল ইনফৰমেশন দিব লাগে এই ধৰিলো তোমাৰ এজ কিমান লগতে তোমাৰ এইচএসএলসি ৰ এডমিট কাৰ্ড আৰু এইচএস ৰ মাৰ্ক শিট হেখিনি পাৰ্সোনেল ইনফৰমেশন তুমি দিবা এটা পিডিএফ ফাইলত দিব লাগিব যেটো তোমাৰ 150 KB ৰ ওপৰত হ'ব নালাগিব আৰু লগতে তোমাৰ কি লাগিব ফটো লাগিব আৰু প্লাস সিগনেচাৰ তোমাৰ ফটো প্লাস সিগনেচাৰ হেতু আকৌ 100 KB ৰ ওপৰত কিন্তু হ'ব নোৱাৰিব তো এইখিনি মানে সৰু ইনফৰমেশন লগতে তোমাৰ যেটো ইমেইল আইডি প্লাস ফোন নাম্বাৰ দিবা হেতু তুমি কিন্তু একদম নিজৰ দিবা যদি মানে আছে তেওঁলোকৰ ফালৰ পৰা যিখিনি নটিফিকেশন পঠাব অবিয়াসলি তোমাৰ মানে যেটো আইডি দিবা বা কন্টাক্ট নাম্বাৰ দিবা তাতে পঠাব সেই কাৰণে তুমি যেতিয়া তোমাৰ নিজৰ বা এক্টিভ নাম্বাৰ এটা দিয়া তেওঁলোকৰ ফালৰ পৰা যেতিয়াই নটিফিকেশন পঠাই তেতিয়া লগে লগে তুমি নটিফাই হৈ যোৱা সেই কাৰণে তুমি মানে নাম্বাৰ আৰু জিমেইল টো পাৰাতে নিজৰ আছে যদি দিবা নহলে মানে মা দেউতাৰ যত তুমি এক্টিভ থাকা হেনেকুৱাহে দিবা যে কোৰ্সটো তো কৰিলো তাৰ পিছত কি তো তোমালোকে কেনেকুৱা ধৰণৰ জব পাবা ইয়াতে এগ্ৰিকালচাৰেল এক্সটেনশন অফিচাৰ এগ্ৰিকালচাৰেল ডেভেলপমেন্ট অফিচাৰ ফিল্ড অফিচাৰ সয়েল কনজাৰভেশন ডিপাৰ্টমেন্ট ইৰিগেশন ডিপাৰ্টমেন্ট হৰ্টিকালচাৰ অফিচাৰ সিড ইনস্পেক্টৰ কৃষি বিজ্ঞান কেন্দ্ৰ এই আছিল গভৰ্ণমেন্ট সেক্টৰৰ জব এতিয়া তোমালোকে আকৌ এই কোৰ্সটো কৰিলে যে অকল গভৰ্ণমেন্ট সেক্টৰতে জব পাবা তেনেকুৱাটো নহয় ন তোমালোকে প্ৰাইভেট ফিল্ডখনত কেনেকুৱা ধৰণৰ জবত এপ্লাই কৰিব পাৰা চাবা হা তাতে আছে ফাৰ্টিলাইজাৰ কোম্পানীত তোমালোকে এপ্লাই কৰিব পাৰা সিড কোম্পানী পেষ্টিসাইড কোম্পানী ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰি ফার্ম ম্যানেজাৰ এগ্ৰি বিজনেস নাৰ্সাৰী গ্ৰীন হাউস সুপাৰভাইজাৰ বহুতখিনি অপচন পাই যাবা এটা কথা তেওঁলোকৰ ফালৰ পৰা এজ লিমিট ধৰি দিয়া থাকে তোমাৰ মানে মিনিমাম 16 বছৰ হ'ব লাগিব তাৰে তলত হ'ব নোৱাৰিব তেতিয়া তুমি ফৰ্ম ফিল আপ কৰিব পাৰিবা এই আছিল আজিৰ ইনফৰমেশনটো আৰু যদি কৰা তেনেহলে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু কিবা ডাউট থাকিলে মোক বিন্দাস কমেন্ট বক্সত জনাব মই যিমানখিনি পাৰো উত্তৰ
দিবৰ কাৰণে চেষ্টা কৰিম লগতে তুমি যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তুমি যদি ভিডিঅ'টো শেষলৈ চাইছা তেনেহ'লে থেংক ইউ